Good morning, students. আমি ভূপৃষ্ঠৰ পৰিৱৰ্তন সাধন কৰা বেলেগ বেলেগ কাৰকৰ কথা পঢ়ি আছো। নদী পঢ়িলো, বতাহ পঢ়িলো। এতিয়া আমি পঢ়ো এনেকুৱা এটা বস্তু, তোমালোকে মোবাইলত মই ফটো দেখুৱাম, চাই পেলাই ক'বা। কিহৰ ফটো বাৰু এইবোৰ? চোৱাচোন ভালকে। বৰফৰ ফটো নহয়নে? বগা হৈ আছে। একদম সমগ্ৰ এটা অঞ্চল ব্যাপী পেলাই আছে এই বৰফবোৰ। এই বৰফবোৰ ক'ত আছে? এইবোৰ উত্তৰ মেৰু, দক্ষিণ মেৰু, পৰ্বতৰ বহুত ওখ অংশ, যেনে আমাৰ হিমালয়ৰ ওপৰ অংশ। ইউৰোপৰ তেনেকে পৰ্বতটো কি আছিলে? আল্পছ পৰ্বত। আল্পছ পৰ্বতৰ উচ্চ অংশত, তেনেকে উত্তৰ আমেৰিকাৰ ৰকিৰ ওপৰ অংশত একদম বিস্তৃত অঞ্চল বৰফ হৈ থাকে। সেই বৰফবোৰ কি হয়, যেতিয়াই ভূপৃষ্ঠৰ ঢাল এটা থাকে নহয়, ভূপৃষ্ঠটো সমান নহয় নহয়, সেই ঢাল অনুসৰি বিস্তৃত অঞ্চল জোৰা বৰফখিনি তললৈ নামি আহে। সেই নামি অহা বৰফখিনিকে কি বুলি কোৱা হয়? হিমবাহ। এতিয়া আমি কিহৰ ওপৰত পঢ়িম আজি? হিমবাহৰ ওপৰত আলোচনা কৰিম। হিমবাহে কেনেকে ভূপৃষ্ঠৰ পৰিৱৰ্তন সাধন কৰে। এই কাৰ্যবোৰ কি ভাগ আছিলে বাৰু? খনন, ক্ষয় কাৰ্য কৰি পেলাই অৱয়ব সৃষ্টি কৰে। পৰিবহন, যিবোৰ ক্ষয় কৰিলে সেইবোৰ লৈ যায়, পৰিবহন। গতিকে তাৰপিছত অৱক্ষেপন, যিবোৰ জমা কৰে। আজি আমি হিমবাহৰ জমা কাৰ্যৰ ফলত কিছুমান অৱয়ব সৃষ্টি হয়, তাৰ ওপৰত বিস্তৃতভাৱে আলোচনা কৰিম। সেই জমা কাৰ্যৰ ফলত যিবোৰ বস্তু জমা হয় ভূপৃষ্ঠ হিমবাহৰ অৱক্ষেপন প্ৰক্ৰিয়াৰ ফলত, তাৰে এটা প্ৰধান অৱয়ব হৈছে গ্ৰাফ। গ্ৰাফ মানে কি বুজিলো এতিয়া? হিমবাহে কি কঢ়িয়াই আনে? প্ৰধানত বৰফ। কিন্তু বৰফৰ উপৰিও হিমবাহে আন কিছুমান বস্তু কঢ়িয়াই আনে। তাৰ গতিপথত পোৱা বিভিন্ন বস্তু, শিল, বালি, বিভিন্ন বস্তুৰ টুকুৰা ভূপৃষ্ঠত থকা, সেইবিলাকো কঢ়িয়াই আনে। কঢ়িয়াই আনি পেলাই কি হয়, কেতিয়াবা বেলেগ বেলেগ ঠাইত হিমবাহৰ জমা হৈ থাকে। সেইবিলাকক কি বুলি কোৱা হয়? গ্ৰাফ বুলি কোৱা হয়। আৰু সেই গ্ৰাফবোৰে বিভিন্ন অংশত জমা হোৱা ওপৰত নিৰ্ভৰ কৰি সেই গ্ৰাফবিলাকৰ বেলেগ বেলেগ নাম হয়। তোমালোকৰ মই চিত্ৰটো আঁকি দিছো, ভালকে চোৱা। চিত্ৰটো তোমালোকে ক'ত ক'ত জমা হলে কি নাম হয় গ্ৰাফবিলাক, এইটো স্পষ্টকে ওলাই পৰিছে। এইটো এটা ঢাল আছে, দেখিছানে? তোমালোকে সমানকে নাআঁকিবা, সমানকে আঁকিলে ঢালটো নোলাব, গতিকে গতি নকৰিব। তোমালোকে ইয়াৰ লগত মই এটা কথা কৈ থৈছো যে হিমবাহে ইমানেই লাহে লাহে গতি কৰে, গোটেই দিনটোত 1 মিটাৰতকৈ কম হয়। 1 মিটাৰ আইডিয়া আছে ন তোমালোকে? এইখিনি মান হ'ব। সেই 1 মিটাৰতকৈও মানে কম গতি কৰে। গতিকে গতি কৰাটো মানুহৰ চকুতে নপৰে। হিমবাহে ইমান লাহে লাহে গতি কৰে, আৰু গতি কৰোতে ঢাল অনুসৰি গতি কৰে। গতিকে এই ঢাল অনুসৰি গতি কৰোতে এই যিবোৰ বস্তু আনিলে বৰফৰ ওপৰত, সেইবোৰ কিছুমান ক'ত জমা হয়? হিমবাহৰ এই দাঁতি অংশত জমা হয়। দাঁতি অংশত জমা হয়, হিমবাহৰ দাঁতিত। তাৰপিছতে কিছুমান আকৌ কি হয়, হিমবাহটো ক'ৰ পৰা নামি আহিলে? পাহাৰ পৰ্বতৰ পৰা, হয় নে? পাহাৰ পৰ্বতৰ ওখ অংশৰ পৰা নামি আহিলে। তাৰপিছত কিছুমান হিমবাহ ক'ত জমা হয়? মাজত কেনেকে জমা হয়? দুটা হিমবাহ যেনিবা লগ লাগিলে, দুফালৰ পৰা দুটা হিমবাহ লগ লাগিলে, তাৰে তাহাঁতৰ যিবোৰ দাঁতিৰ গ্ৰাফবিলাক, সেইবিলাক আহি মাজত জমা হয়। কিছুমান গ্ৰাফ কি হয়? তলতে থাকি যায়, বৰফ ওপৰত থাকি যায়, গ্ৰাফখিনি তলত থাকি যায়। আৰু কিছুমান একদম হিমবাহটো যেতিয়া শেষ হ'ব হয়, তলত বেলেগ এটা অৱস্থানত পৰিবলৈ হয়, তাত জমা হয়। গতিকে এইবোৰৰ ওপৰত নিৰ্ভৰ কৰি হিমবাহবিলাকৰ নামবিলাক বেলেগ বেলেগ হয়। প্ৰথম চাবা দেই তোমালোকে, এই দাঁতিত যিটো জমা হয় সেইটোক কি বুলি কোৱা হয়? পাৰ্শ্ব গ্ৰাফ। তাৰপিছত দুফালৰ পৰা দুটা হিমবাহ নামি আহিলে পাৰ্শ্ব গ্ৰাফখিনিতো জইন হৈ যায়। গতিকে সেই পাৰ্শ্ব গ্ৰাফখিনি ক'ত ৰ'ব? সেইখিনি এই মাজ অংশত জমা হয়। মাজ অংশত জমা হলে কি হ'ব? তাৰ নামটো মধ্য গ্ৰাফ। তাৰপিছত কিছুমান ভূমিত, তাৰমানে তলত, হিমবাহটো বৈ অহাৰ মাজত তলত জমা হৈ থাকে, ভূমিটোত জমা হৈ থাকে। সেই তলত জমা হোৱাখিনিক কি বুলি কোৱা হয়? ভূমি গ্ৰাফ।
আৰু কিছুমান মই কৈছো যে একদম হিমবাহৰ শেষ প্ৰান্তত মুখত জমা হয়গে সেইটো কি বুলি কোৱা হয় প্ৰান্তগ্ৰাফ এই গ্ৰাফখিনি আমি যে বিভিন্ন নামৰ গ্ৰাফ পালো গ্ৰাফটো বাৰু কেনেকুৱা ধৰণৰ অৱয়ব বুলি কৈছিলো মই ক্ষয়জনিত নে পৰিবহনজনিত নে অৱক্ষেপনজনিত অৱয়ব অৱক্ষেপনজনিত অৱয়ব এই গ্ৰাফটো কি অৱয়ব অৱক্ষেপনজনিত অৱয়ব এতিয়া তোমালোকক যদি দিয়ে হিমবাহৰ অৱক্ষেপনজনিত অৱয়ব এটা কি লিখা সেই অৱয়ব কেনেকৈ সৃষ্টি হয় চিত্ৰ আঁকি বুজাই দিয়া তেতিয়া তোমালোকে কিহৰ বিষয়ে লিখিবা গ্ৰাফৰ বিষয়ে